Hi everyone, welcome to my YouTube channel. আজি আৰু এটা ভিডিও লৈ আহিছোঁ। আজি ভিডিওটোত আমি ডিসকাস কৰিম HTML ৰ বিষয়ে, ঠিক আছে? তো HTML কি হয় আৰু HTML ইউজ কৰি আমি কি কৰিব পাৰো সেই গুটেইখিনি এই ভিডিওটো ডিসকাস কৰিম। তো ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে ভালকৈ বুজি পাব, ঠিক আছে? HTML যাৰ ফুল ফৰ্ম হয় হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ, ঠিক আছে? যোনটো ল্যাঙ্গুৱেজ ইউজ কৰি এটা ওয়েব পেজ ডিজাইনিং কৰা হয়, ঠিক আছে? এইটো এটা ল্যাঙ্গুৱেজ হয় যোনটো ল্যাঙ্গুৱেজ ইউজ কৰি এটা ওয়েব পেজ ডিজাইনিং কৰা হয়, ঠিক আছে? ওয়েব পেজ মানে হল গুগলত বা নেটত আমি যিকোনো সার্চ কৰিম আৰু গুগলে আমাক এটা পেজ ওপেন কৰি দিয়ে, সেই পেজটোকে আমি ওয়েব পেজ বুলি ক'ব পাৰি, ঠিক আছে? তো সেই ওয়েব পেজবিলাক আমি সাপোজ যিকোনো এটা টপিকৰ ওপৰত যেতিয়া সার্চ কৰিম তেতিয়া সেই টপিকটোৰ ওপৰত গুগলে কি কৰে আমাক এটা পেজ খুলি দিয়ে। সেই পেজবিলাক আগৰ পৰা গুগলত কোনোবাই ডিজাইন কৰি থয়, তেতিয়াহে গুগলে আমাক সেই সার্চ কৰাৰ লগে লগে সেই ওয়েব পেজটো ওপেন কৰি দিব পাৰে, ঠিক আছে? আৰু সেই ওয়েব পেজটো ক'ত ডিজাইনিং কৰা হয়? HTML কোডিং ইউজ কৰি সেই ওয়েব পেজটো ডিজাইনিং কৰা হয়, ঠিক আছে? তো HTML ত কেনেকৈ আমি কোডিং কৰি সেইটো ওয়েব পেজ ডিজাইনিং কৰিব পাৰিম সেইখিনি মই এটা স্টেপ কৰি ইয়াত দেখাই যাম। তো কোড ইউজ কৰি মানে HTML টো এটা কোডিংৰ ওপৰতে কাম হয় গোটেইখিনি, ঠিক আছে? আৰু সেই কোডিংটো আমি ক'ত কৰিম? কম্পিউটাৰত থকা নোটপ্যাডত কৰিম, ঠিক আছে? তো নোটপ্যাডটো আমি যেতিয়া ওপেন কৰিম, স্টার্ট বটনত গৈ যদি সার্চ বটনত আমি নোটপ্যাড লিখি দিম, তেতিয়া লগে লগে নোটপ্যাড অপশনটো আহি যাব। নোটপ্যাডটো আমি যেতিয়া ওপেন কৰিম তেতিয়া ব্ল্যাঙ্ক এটা পেজ খোল খাই যাব, ঠিক আছে? স্ক্রিনত দেখা দৰে এটা ব্ল্যাঙ্ক পেজ খোল খাই যাব আৰু সেই ব্ল্যাঙ্ক পেজতে আমি কোডিং কৰি ওয়েব পেজ ডিজাইনিং কৰিম, ঠিক আছে? কোডিং বিলাকক কি কোৱা হয়? কোডিংৰ ভাষাত সেইবিলাক এটা এটা টেগ হয়। তো এতিয়া মই কম প্ৰথমতে HTML টো স্টার্ট কৰিব হলে নোটপ্যাডত গৈ আমি এই টেগবিলাক লিখিব লাগিব, ঠিক আছে? স্ক্রিনত মই এটা দেখাই দিছো সিম্পল এটা টেগ। তো এই টেগবিলাক আমি লিখিলে কি কৰিব পাৰি? ওয়েব পেজ ডিজাইনিং কৰিব পাৰি নিজৰ ইচ্ছা অনুসৰি, ঠিক আছে? তো কেনেকৈ ডিজাইনিং কৰিম বেসিক মইটো যোনে একদম ফার্স্ট HTML শিকিছে তাৰ কাৰণে ভিডিওটো বনাইছো। তো ফার্স্ট HTML বিগিনাৰৰ কাৰণে ভিডিওটো হয়। তো বিগিনাৰ বিলাকে এইবিলাক টেগ ইউজ কৰি কিছুমান সৰু সৰু ওয়েব পেজ বনাব। HTML ৰ যোনখিনি টেগ হয় সেই টেগখিনিৰ লগত মই প্ৰথমতে ইন্ট্ৰোডিউস কৰাই দিছো। এতিয়া টেগ ক'লে প্ৰথম অৱস্থাত যোনে HTML শিকিছে টেগ ক'লে হেতৰ কাৰণে বুজিবলৈ অলপ অসুবিধা হ'ব। তো মই এইবিলাক সিম্পল ভাষাত কৈছো এটা কোড, ঠিক আছে? যেহেতু HTML টো এটা কোডিংৰ লগত ৰিলেটেড হয়, ঠিক আছে? HTML CSS জাভা এইখিনি গোটেইখিনি এটা এটা কোডিং হয়, ঠিক আছে? তো আমি আজি শিকিম বেসিক্যালি বিগিনাৰ খিনিৰ কাৰণে ভিডিওটো হয়। তো আমি কোড, ঠিক আছে? HTML টো আমি ওয়েব পেজ ডিজাইনিং কৰোতে কি কি কোড ইউজ কৰিব লাগে সেই কোডখিনিৰ বিষয়ে মই অলপ ডিসকাস কৰিম, ঠিক আছে? আৰু সেই কোডখিনি মই এটা স্ক্রিনত স্টেপ বাই স্টেপ কৰি দেখাই যাম, ঠিক আছে? তো কোনখিনি কি কয় হেতুহে জাস্ট দেখাম। তো ভিডিওটো শেষলৈকে চাই থাকিব, ঠিক আছে? তো ফার্স্ট এটো যোনটো মই দেখাইছো এটো হয় লেস দেন, ঠিক আছে? এটো আমি নর্মাল ভাষাত কওঁ লেস দেন আৰু এটো কওঁ গ্রেটার দেন, ঠিক আছে? কিন্তু যদি মই এটো HTML মানে নোটপ্যাডত কৰিম তেতিয়াহলে এটো হৈ যাব এটা অ্যাঙ্গেল ব্র্যাকেট ওপেন আৰু এটো হ'ব অ্যাঙ্গেল ব্র্যাকেট ক্লোজ। ইয়াৰ ভিতৰতে কোডটো লিখা হয়, ইয়াৰ ভিতৰতে HTML, ঠিক আছে? অ্যাঙ্গেল ব্র্যাকেট ওপেন HTML অ্যাঙ্গেল ব্র্যাকেট ক্লোজ এটো এটা কোড হয় আৰু যোনটো নেকি ফৰ্মুলা মতে আমি লগাব লাগিব। প্ৰথমতে HTML, সেকেন্ড যোনটো কোড হয় মানে এইবিলাকক কোডিংৰ ভাষাত টেগ কোৱা হয়। প্ৰথম যোনটো টেগ হয় এটো HTML টেগ লাগিব, সেকেন্ড যোনটো টেগ হ'ব এটো হেড, ঠিক আছে? অ্যাঙ্গেল ব্র্যাকেট ওপেন হেড অ্যাঙ্গেল ব্র্যাকেট ক্লোজ। তো দুই নম্বৰ টেগটো হল হেড, হেড মানে হল হেডিং, এটো আমি ফৰ্মুলা মতে লগাব লাগিব, ঠিক আছে? থার্ড নম্বৰ টেগটো হ'ব টাইটেল, ঠিক আছে? তো ওয়েব পেজটো ডিজাইনিং কৰোতে এইবিলাক আমি মানে কম্পালসৰি হৈ লগাবই লাগিব, ঠিক আছে? তো টাইটেল টেগটো ঠিক এনেকৈ লগাম অ্যাঙ্গেল ব্র্যাকেট ওপেন টাইটেল অ্যাঙ্গেল ব্র্যাকেট ক্লোজ আৰু ইয়াৰ ভিতৰত ইয়াত যোনটো আমি লিখিম হেতুৱে আমাৰ ওয়েব পেজটো টাইটেলটো হ'ব। সাপোজ মই কিবা এনিমেল কাউৰ বিষয়ে লিখিম বা এলিফেন্টৰ বিষয়ে লিখিম, তেতিয়াহ'লে মই ইয়াত কাউ লিখিম, তেতিয়াহ'লে এটো টাইটেলটো ওপৰত ওয়েব পেজটোত শো কৰিব, ঠিক আছে? কাউ। তো কাউ আৰু যোনটো টেগ ওপেন কৰা হয় হেতু অবলিক চিন দি ক্লোজ কৰা হয়। তাৰপিছত টাইটেল অ্যাঙ্গেল ব্র্যাকেট ওপেন অবলিক টাইটেল অ্যাঙ্গেল ব্র্যাকেট ক্লোজ। তো যোনটো টাইটেলটো আমি ওপেন কৰিলো সেই টাইটেলটো সেই টেগটো ইয়াত ক্লোজ কৰিলো, ঠিক আছে? তো এটো রুলস হয় আমি কোডিং কৰোতে।
ঠিক আছে নেক্সট টেগটো হ'ব বডি ঠিক আছে বডি এংগল ব্ৰেকেট ওপেন বডি এংগল ব্ৰেকেট ক্লোজ তো বডিটো এইটো কাৰণে লগোৱা হয় যোনটো নেকি আমি এটা স্পেচ বনাবৰ কাৰণে ঠিক আছে য'ত নেকি আমি সেই ৱেব পেজটো লিখিম সেই স্পেচটো বনাবৰ কাৰণে আমি বডি নামৰ টেগটো ইউজ কৰা হয় ঠিক আছে তো ইয়াৰ ভিতৰত আমি যি লিখিম সাপোজ লিখিম কাউ ইজ এ ইউজফুল এনিমেল ঠিক আছে তো ইয়াৰ বিষয়ে আমি কাউৰ বিষয়ে যিমান যি লিখিব আছে ইয়াৰ ভিতৰতে লিখা হ'ব ঠিক আছে আৰু সেই লিখাখিনি তেতিয়াহে ৱেব পেজটোত শ্ব' কৰিব হ'ল এতিয়াতো মই ক'লোঁ যোনটো টেগ আমি ওপেন কৰিম সেইটো টেগ ক্লোজ কৰিব লাগিব তো বডিটো মই এতিয়া ক্লোজ কৰি দিছোঁ বডিৰ ভিতৰত যি লিখিব আছিলে লিখিলোঁ সেই বডিটো এতিয়া মই ক্লোজ কৰিম ঠিক আছে এংগল ব্ৰেকেট ওপেন অব্লিক বডি এংগল ব্ৰেকেট ক্লোজ তো মানে অব্লিক দিয়াৰ লগে লগে সেই টেগটো ক্লোজ হৈ গ'ল মানে তাৰ ভিতৰতে আমি যি লিখিম সেইখিনি শ্ব' কৰিব হৈ গ'ল তাৰপাছত আমি হেড টেগটো ওপেন কৰি থৈছোঁ সেই টেগটো ইয়াত তলত ক্লোজ কৰিম ঠিক আছে হেড টেগটো ক্লোজ কৰিম তেতিয়া হেড টেগটো ক্লোজ হৈ যাব আৰু লাষ্টত আমি HTML টেগটো লাষ্টত ক্লোজ কৰিম আৰু ইয়াত HTML টেগটো তলত একেবাৰে ক্লোজ কৰি দিছোঁ ঠিক আছে অব্লিক চিন দিয়া মানে এইটো ক্লোজ কৰা বন্ধ হৈ যায় তাৰ পৰা মানে যোনখিনি লিখিলোঁ কামখিনি তাৰলৈকে হ'ব ঠিক আছে ক্লোজ হৈ যাব এতিয়া গোটেইখিনি আমি ধুনীয়াকৈ ডিজাইনিং কৰি ল'লোঁ যি লিখিব আছে লিখি ল'লোঁ এটা আৰ্টিকল হিচাপে কাউৰ ওপৰত এটা আৰ্টিকল লিখিলোঁ আৰু সেই কাউটো এটা ৱেব পেজ মানে আমি ডিজাইনিং কৰি আছোঁ ঠিক আছে তো এতিয়া আমি এইটো ছেভ কৰা প্ৰচেছটো হ'ল প্ৰথমতে আমি যাব লাগিব এইটো ফাইলত তাৰপাছত যাব লাগিব ছেভ এজ তাৰপিছত ছেভ এজত ক্লিক কৰাৰ লগে লগে আমি ফাইল নেম দিব আহিব ফাইল নেমটোত ক্লিক কৰি এটা ফাইল নেম দিলোঁ সাপোজ কাউ আৰু ইয়াত ফাইল নেমটো ছেভ কৰা এটা প্ৰচেছ আছে কাউ .html ঠিক আছে লাষ্টত আমি .html লগাব লাগিব আৰু সেই ফাইল নেমটো আমি যি নিদিম লাগিলে আমি লাষ্টত .html দি তাৰ পাছতে ছেভ কৰিব লাগিব তেতিয়া আমাৰ এটা আৰ্টিকল মানে ছেভ হৈ যাব ঠিক আছে তো আশা কৰিছোঁ এইখিনিৰ পৰা কিবা এটা বুজি পাইছে আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে কমেণ্টত জনাব মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ নেক্সট টপিক এটা লৈ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই